চালা আজি কিমান গৰম হৈ আছে বে চালা কাৰেণ্ট চাৰেণ্ট নিদিয়ে কি কৰিম কাৰেণ্ট ফেন চেন নাই আৰু গৰমত মই মৰিলো কওঁ কিনো কৰিম আজি ইমান গৰম 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 ইমান গৰম হৈ আছে দেহটো চালা একো ভাবিব নোৱাৰা আছো মই আজি চালা ঘৰত কাষত এটা চুইমিং পুল বনাব লাগে নেকি দেউতাক ক'ব লাগে চুইমিং পুল বনাই দিয়ক বুলি দেউতা মোক চুইমিং পুল বনাই দিব লাগে আপুনি কাম নাই বহি দিম অলপমান চালা দেহাটো অলপ হালকা হ'ব নেকি এতিয়ালৈকে বহি আছে নেকি তই কাম নাই নেকি একো কাম চাম কৰিব নাই হা বহি থাক দিনভৰ বহি থাক আৰু কাম নাই নেকি তোৰ হা নহয় বাপা মোক এটা চুইমিং পুল বনাই দিব লাগে দেউতা গৰম হৈছে পুৰা মোক গৰম 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 অৱস্থা বিয়াত চালা টয়লেট কৰোঁতে পুৰা পকৰটো জ্বলে কৈছ দেউতা মোক এটা চুইমিং পুল বনাই দিয়ক আৰু ভাল লাগিব ন মই কাম কৰিম ন চুইমিং পুলতে আপুনি টেনশ্যন কৰিব নালাগে নহয় দেউতা চালা তোৰ দেউতাই দিছিলে নেকি টকা হা কিনো কথা কৈ আছ মোৰ আকৌ আৰে দেউতা আপুনি কি কথা কৈ আছে বে আপুনি মোৰ দেউতা হয় আপুনি নিদিয়ে যদি টকা কোনে দিব মোক আপুনি জনম কৰিছে আৰু আপুনি নিদিলে কোনে দিব বাৰু মোক এইটো কথা মোৰ ওচৰত নকৰিবি দিনভৰ পুৰা শুই থাক বহি থাক একো কাম কৰাব ধান্দা নাই অকলটোক লাগে চুইমিং পুল চালা লোকৰ কি চুইমিং পুলতে গা ধুই থাকে জানো লোকে ইমান কাম কৰে তই কাম কৰিব নাজানো খালি দিনভৰ শুই থাক আৰে দেউতা আপুনি কিনো কথা কৰি আছে বে মই টেলেণ্টেড ল'ৰা হয় দেউতা সেইকাৰণে মোক চুইমিং পুল লাগে মই গা ধুম তাতে কাম কৰিম তাতে হাগিম তাতে পেচাব কৰিম অ'কে অলৰেডি অ'কে চালা কথা নকবি মোৰ ওচৰত গম পালি যা গৈ কিনে এটা বস্তু আন মাংস আন যা দোকানৰ পৰা সঁচা কৈছোঁ মই নেযাওঁ বে মই নেযাওঁ ক'তো নেযাওঁ মোক লাগে চুইমিং পুল নহ'লে মই ক'তো নেযাওঁ